নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2B পৰিমেয় সংখ্যাৰ যোগ এই বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যোৱা ক্লাছত মোৰ পৰিমেয় সংখ্যাৰ যোগ আৰু বিয়োগ এই বিষয়ে কালি মোৰ ক্লাছত তোমালোকে নিশ্চয় দেখিবলৈ পাইছা। তাত মই পৰিমেয় সংখ্যাৰ যোগ আৰু বিয়োগ একে হৰ বিশিষ্ট পৰিমেয় সংখ্যাবিলাকৰ মাজত কৰি দিছিলোঁ আৰু আজি মই তোমালোকক বেলেগ বেলেগ হৰ থকা অৰ্থাৎ ভিন্ন হৰ বিশিষ্ট পৰিমেয় সংখ্যাৰ যোগ আৰু বিয়োগৰ বিষয়ে শিকাম আৰু তোমালোকক সমাধান কৰি দিম। এতিয়া অনুশীলনী 2Bৰ আমি 2 নম্বৰ প্ৰশ্নত আছে কুৱেশ্যন নম্বৰ 2। ইয়াত যিকেইটা প্ৰশ্ন আছে ইয়াত বেলেগ বেলেগ হৰ বিশিষ্ট পৰিমেয় সংখ্যা এই বেলেগ বেলেগ হৰ বিশিষ্ট পৰিমেয় সংখ্যাবিলাকৰ যোগ কৰিম। আমি প্ৰথম অংকটোত আছে 8 ভাগৰ বিয়োগ 13 আৰু 12 ভাগৰ 13। আমি যিহেতু যোগ কৰিম গতিকে আমি যোগ চিন দিলোঁ, 12 ভাগৰ 13 পাতিলোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰিবা যে দুইটা পৰিমেয় সংখ্যাৰ এটাত আছে 8 ভাগৰ 13, আনটোত আছে 12 ভাগৰ 13। এই পৰিমেয় সংখ্যা দুটাৰ হৰবিলাক বেলেগ বেলেগ 8 আৰু 12। গতিকে এনেকুৱা বেলেগ হৰ বিশিষ্ট ভগ্নাংশবিলাক আমি যোগ কৰিবলৈ হ'লে সিহঁতৰ লসাগু উলিয়াব লাগিব। তোমালোকে আগতে 6-7ত তোমালোকে পৰিমেয় সংখ্যাৰ যোগ বিয়োগ পাইছা আৰু তোমালোকে লসাগু উলিয়াবলৈ ইতিমধ্যে শিকিছা। আমি লসাগু কেনেকৈ উলিয়াই তোমালোকে সকলোৱে জানা, চুটি হৰণৰ নিয়মে উলিয়াবলৈ ভাল। আমি 8 আৰু 12ৰ লসাগু উলিয়াম, 8, 12। এতিয়া চোৱা দুইটা সংখ্যাকে হৰণ যোৱা সংখ্যাৰে হৰণ কৰিব লাগে। আমি 2ৰে হৰণ কৰিলোঁ 2 4 গুণ 8, 2 6 গুণ 12, 2ৰে হৰণ কৰিলোঁ 2 2 গুণ 4, 2 3 গুণ 6। আমাৰ লসাগু হ'ব 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24। গতিকে আমি লসাগু পাতিলোঁ 24। এতিয়া মন কৰিবা যে প্ৰতিটো ভগ্নাংশৰ হৰবিলাকে এই লসাগুটো হৰণ কৰিব লাগিব। ইয়াত 8 আছে, 8ৰে 24ক হৰণ কৰিলোঁ, 8 3 গুণ 24 তিনিবাৰ যায়। সেই তিনিটোৰে ওপৰ 13টো পূৰণ কৰিব লাগিব। 3 পূৰণ 13, 3 13 39। এতিয়া যোগ চিন যিহেতু আছে গতিকে আমি যোগ পাতিম। 12ৰে 24ক হৰণ কৰিলে দুবাৰ যাব, 2 × 13, 2 পূৰণ 13 সমান 13 2 গুণ 26। এতিয়া তলত থাকিল 24, ওপৰত আমি যিহেতু 39ৰ পৰা 26 বিয়োগ কৰিম, 39টো ডাঙৰ গতিকে তাত ঋণাত্মক চিন আছে, গতিকে ফলটো আমি বিয়োগ পাম। 39ৰ পৰা 26 গ'লে উত্তৰ থাকিল বিয়োগ 13 ভাগৰ 24। এইটোৱে উত্তৰ। তেনেধৰণে বাকী যিকেইটা আছে 2 নম্বৰ অনুশীলনী 2 নম্বৰ কুৱেশ্যন নম্বৰ 2ৰ ABCD 4টা প্ৰশ্ন আছে। তাৰে মই প্ৰথমটো কৰি দিলোঁ, বাকীকেইটা তোমালোকে সমাধান কৰিবা। নোৱাৰিলে মোক কমেণ্ট কৰিলে মই কৰি দিম তোমালোকক। এতিয়া আমি আহোঁ বেলেগ বেলেগ হৰ বিশিষ্ট পৰিমেয় সংখ্যাৰ বিয়োগ। এইবাৰ আমি আহিম বিয়োগলৈ। বিয়োগ তোমালোকৰ পাঠ্যপুথিৰ কুৱেশ্যন নম্বৰ 6ত চোৱা। তোমালোকে কুৱেশ্যন নম্বৰ 6ত বিয়োগ আছে বেলেগ বেলেগ হৰ বিশিষ্ট, গতিকে আমি এইটো পাতি লওঁ। এতিয়া আমি পাতিলোঁ 1 নম্বৰ 6ৰ 1 নম্বৰ প্ৰশ্নটো পাতিলোঁ। ইয়াত আছে 16 ভাগৰ 13 পৰা বিয়োগ কৰিব লাগে, বিয়োগ 14 ভাগৰ 7। এতিয়া চোৱা এই দুটা পৰিমেয় সংখ্যা দুইটাৰে হৰবিলাক বেলেগ বেলেগ, গতিকে আমি কি কৰিম লসাগু উলিয়াম। লসাগু কাৰ কাৰ উলিয়াম 16 আৰু 14। আমি দুইটাকে 2ৰে ডিভাইড হয় গতিকে 2 8 গুণ 16, 2 7 গুণ 14 আৰু যিহেতু 7 এটা মৌলিক সংখ্যা হ'ল গতিকে আৰু হৰণ কৰিব নোৱাৰি, গতিকে 8 2 গুণ 16, 16 7 গুণ 112। 112 লসাগু হ'ল। এতিয়া 16ৰে হৰণ কৰোঁ, 16ৰে হৰণ কৰিলে 7 বাৰ যাব, 7 তেওঁ 91 বিয়োগ 14ৰে হৰণ কৰিলে 8 বাৰ যাব, 8 7 গুণ 56। কি থাকিব 112 ভাগৰ 91 ৰ পৰা 56 বিয়োগ কৰিলে
35 পালোঁ হয়নে এইটোৱে হ'ল আমাৰ উত্তৰ অতি সহজ তোমালোকে কুৱেশ্যন নম্বৰ 6ৰ 1 2 3 4 4টা প্ৰশ্ন আছে তাৰে মই প্ৰথমটো কৰি দিলোঁ বাকী 3টা তোমালোকে কৰিবা যদিহে প্ৰব্লেম পোৱা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ এই তোমালোকৰ পাঠ্যপুথিৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই কৰি দিবৰ কাৰণে চেষ্টা কৰি আছোঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আৰু বেল আইকনটো প্ৰেছ কৰি ল'বা যাতে মোৰ সকলো ক্লাছবিলাক তোমালোকে ৰেগুলাৰলি পাই থাকা আশা কৰোঁ তোমালোকে মোৰ ইউটিউব চেনেল জ্ঞান একাডেমি চাই থাকিবা আজিলৈ ইমানতে ক্লাছ সামৰিলোঁ পৰৱৰ্তী ক্লাছত তোমালোকক আকৌ লগ পাম